নমস্কাৰ বন্ধুবান্ধৱী সকলোকে নমস্কাৰ জনাই আজি মোৰ যোনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বৰ্তমান আমিও ভালে আছোঁ আৰু আজি হৈছে বিশ্বকৰ্মা পূজা। তো সকলোকে হেপী বিশ্বকৰ্মা পূজা। আৰু এইফালে আমাৰ কাৰ্যসূচী চলি আছে, সকলোৱে ঘৰ দুৱাৰ মুচি আছে আৰু ময়ো মুচি আছিলোঁ। আচলতে কেঁচাখিনি মোচা হৈ গ'ল আৰু এতিয়া পকাখিনি ধুনীয়াকৈ মুচি আছোঁ আৰু সময়ো হৈ আহি আছে। যিহেতু সময় ৰৈ নাথাকে সেইবাবে সময়ৰ গতিত কাম কৰি যাব লাগিব। আৰু আগফালে এইফালে সকলোৱে গাড়ী চাড়ী ধুই মেলি আছে আৰু বাকী আপোনালোকক আজি পৰিৱেশটো দেখাম বুলি ভাবিছোঁ। আৰু সকলোৱে পাতিছেনে বিশ্বকৰ্মা পূজা? তো আমাৰো অকণমান থুলমূলকৈ নিয়ম এটা কৰিছে আৰু তাকে আপোনালোকক আজি শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু শেষত ক'বলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো কেনে লাগিলে। আৰু যদি আপোনালোক কোনোবা মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, জৰুৰ কৰিব। আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকৰ মোবাইললৈ নতুন নতুন নটিফিকেশ্যনসমূহ গৈ থাকে। তো দেৰি নকৰি আজি আপোনালোকক কি কৰি আছোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। ব'লক তেন্তে আজি পৰিৱেশটো আপোনালোকক সকলোকে ধুনীয়াকৈ দেখাই দিম। কি ধুইছা? অঁ এইফালে চাই দিয়া, এইফালে চাই দিয়া, এইফালে চাই দিয়া, ওপৰলৈ চোৱা। আইজো অঁ দেহি বুজি পাইছে চোৱা। পকা মোচা আধৰুৱা হ'ল বোলো ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তাৰপিছতে আমাৰ দাদাও আহি গ'ল গাড়ী ধুবৰ বাবে। আৰু যিহেতু বৰষুণ দিছিলে ৰাতিপুৱা অকণমান, বৰষুণৰ জহতে ইয়াৰ কাপোৰ কানি ইয়াতে ৰ'দাই থোৱা আছে। আৰু এইফালে টিকলা দুটা পূৰা খেলা ধূলা কৰি আছে। এইফালে বাইক চাইক উলিয়াই মেলি সকলোখিনি ৰেডি কৰি আছে। অকণমান ওচৰলৈ আহিছোঁ, ওচৰৰ পৰা দেখাই দিছোঁ। এইফালে গাড়ী ৰেডি কৰালে আৰু এইফালে দাদা লাগি আছে, এইফালে ভাইটিয়ে বাইক ধুই আছে। আৰু এইফালে এখন আছে, হাই বুলি কৈ দিয়ক আৰু দাদা, হাই বুলি কৈ দিয়ক আৰু বেছি দাদা হেপী বিশ্বকৰ্মা দি দিয়ক আকৌ। হাই অঁ এইফালে গাড়ী একেবাৰে মামৰে ধৰি গ'লগৈ। অঁ শুনে ধোৱা আহি হা, এখন ধোৱা আহি পানী অকণ আনি ল'ব লাগিব দেই। আৰু এইফালে ধুনীয়াকৈ লেতেৰা হৈ আছিলে, বহুত দিন ধোৱা নাই। তাৰপিছতে এইখন ধুব লাগিব এতিয়া দেই। এইখন নুঠিবা এতিয়া, নুঠিবা। চ' ফাইনেলি এতিয়া আমি ধুনীয়াকৈ গা পা ধুৱাই দেহা মানুহ উলিয়াই মেলি ল'লোঁ আৰু নিজেও অকণমান সাজিছোঁ। আৰু এইফালে এয়া তাই বোলে বিয়ালৈ যায়। আমি ওলাই ৰেডি ক'লা কৈ দিয়া, আমি ওলাই ৰেডি হ'লোঁ। হেপী বিশ্বকৰ্মা কৈ দিয়া, হেপী বিশ্বকৰ্মা আজি আহিব দেই প্লিজ, থেংক ইউ। তাক যদি এফালে যায় বোলে আমি ৰেডি হ'ল যে বাইক উলিয়াই মেলি দিলে আৰু তেহেঁতৰ সৰু সৰু গাড়ীখন দিলে ধুনীয়াকৈ আৰু আমি ধুই মেলি দিলোঁ আৰু আনহাতে এইফালে আকৌ বসন্তীলৈ তেওঁ যাবৰে হ'ল বেলেগ এটা দৰকাৰ। তো মালা পিন্ধাবলৈ নহ'লে, পূজা কৰিবলৈ নহ'লে, গাড়ী নিবৰে হ'ল। তো এটা কথা আপোনালোকক কৈ দিওঁ যে যিসকল মোৰ ভিউৱাৰ্ছ হয় তেওঁলোকে হয়তো নাজানিব পাৰে যে আমাৰ আৰু এখন গাড়ী আছিলে, সকলোৱে জানে হয়তো। তো গাড়ীখন এতিয়া বৰ্তমান নাই, তো বেয়া লাগিছে আৰু খুব আজিৰ দিনটোত মিছো কৰিছোঁ। গাড়ীখন মানে বিশেষ দৰকাৰত বিক্ৰী কৰিবলগীয়া হ'ল, সেইবাবে সেইখন গাড়ী এতিয়া ঘৰত নাই। তো সকলোৰে মনত ভাবিব পাৰে, সেইবাবে কথাটো কৈ দিছোঁ। আৰু এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ যে বিশ্বকৰ্মা পূজা পাতে হয়, কিন্তু আমাৰ মানে নাম বামুণীয়া যিটো মানে খেল সমাজ থাকে, তেনেকুৱা আমাৰ নামৰ মানুহ মানে। তো আমি নামৰ সমাজৰ কাৰণে আমাৰ পূজা তেনেকৈ বামুণানী কৰা নহয়। সেই গতিকে গোসাঁই ঘৰতে মানে যিখিনি কাৰ্যসূচী কৰিবলগীয়া তেওঁ অৰ্পণ কৰি তাতে ধূপ ধূনা জনাই মেলি সকলোখিনি এনেদৰে পূজা কৰে। তো আপোনালোকে প্ৰশ্ন কৰিব পাৰে বা সকলোৱে ভাবিব পাৰে যে পূজা জানো এনেকৈ কৰে, কিন্তু সেইটো কথা আৰু তেনেকৈ আমাৰ নিয়মখিনি কৰে।
এইফালে আকৌ কি দেখিছে গম পাইছেনে আচলতে সিহঁত দুইটাক উলিয়াই মেলি দিলোঁ আৰু সিহঁতি ভাবিছে আজি কিবা এটা পৰ্ব আছে আৰু আমাৰ মেইনলি আমাৰ ছোৱালীয়ে আমাৰ সেয়াই ভাবিছে তো বিয়া খাবলৈ ওলাইছোঁ সেইবাবে পূৰা মোক টানিছে বিয়া খাবলৈ যাওঁ আৰু বেচেৰা ল'ৰাটো দুইটা দেখিছেনে কিমান মৰম আৰু কি হৈছে কি নাই হোৱা বুলি তো সিহঁত দুটাকো ভাবিলোঁ অকণমান উলিয়াই নিওঁ আৰু ওলাই মেলি আছে অকণমান মনটো ভাল হওক তো দোকানলৈ বুলি লৈ গ'লোঁ আৰু তাত গৈ কি কৰিছে আপোনালোকে চাই থাককচোন বৰ্তা মাতা কি লাগিব কৈ দিয়া কি লাগিব কোৱা ঘড়ী হা ঘড়ী দিয়ক বুলি কৈ দিয়া এই ঘড়ী দুটা দি দিয়কচোন আৰু এইপিনে কি দেখিছে ধৰিব পাৰিছেনে ইহঁত দুটাক ফুৰাবলৈ নিওঁতে আকৌ গাড়ীত বোলে পূজা সেৱা কৰি আজৰিয়ে হ'ল তো ভাবিলোঁ ফটো এখনকৈ মাৰোঁ বোলো মালা চালা তেওঁ আৰি আছে তো মইতো অকণমান আঁতৰিয়ে আছোঁ আৰু এইফালে দেখিছে দাদাই এইফালে দেখিছে মাৰ প্ৰসাদৰ যিখিনি বস্তু সকলোখিনি তেওঁ যোগাৰ কৰি লৈছে আগে তাৰপিছতে তেওঁ গোসাঁই ঘৰত কীৰ্তন ভাগ পঢ়িব তেনেকৈ আৰু আমাৰ নিয়ম ভাগ আৰু ইয়াৰ লগতে কিন্তু আমাৰ অকণমান জলপানৰ ব্যৱস্থা কৰিছে ক্ষীৰৰ তো দেখুওৱা নহ'লে পিছে আৰু পিছে প্ৰকৃতিৰনো কি ৰূপ আৰু হঠাতে আহিলে এজাক বতাহ ধুমুহা ডাঙৰকৈ বৰষুণ আৰু ইহঁতকেইটা বেচেৰা তিতিয়ে আহিছে কৈ দিয়া হাই চবেই কৈ দিয়া হাই হেপী বিশ্বকৰ্মা কৈ দিয়া আৰু এতিয়া দেখিবলৈ পাইছে এজাক বতাহ ধুমুহা আৰু বৰষুণ আৰু এনেকুৱা এটা কিবা এটা পৰ্ব পাতিলে বতাহ বৰষুণ বা এনেকুৱা বতৰ হ'লে ভাল নালাগে হয় নাই বাৰু আৰু ইমান ধুনীয়াকৈ উৎসাহেৰে মানুহবিলাকে পালন কৰিম বুলি ভাবিছিলে চ' এতিয়া কোনো আহিব পৰা নাই আৰু ল'ৰা ছোৱালীখিনি তিতি আহিছে তো উপায় নাই আৰু কৰ্মভাগ কৰিবই লাগিব আৰু এনেকুৱা এটা বতৰ হ'লে সঁচাকৈ বেয়া লাগে তো নাজানো আৰু আপোনালোকৰ ফালে দিছে নাই কমেণ্ট কৰি ক'বচোন বৰষুণ বতাহ ধুমুহা আহিছে নে নাই কিন্তু কিছু জেগা নিদিবও পাৰে হয়তো আৰু আজিহে বতৰটো এনেকুৱা হ'বলৈ পালে একদম খঙেই উঠি গৈছে আৰু এতিয়া খাব সময় হ'ল আৰু এইফালে আমাৰ গুণগুণ আহিছে আৰু ল'ৰা ছোৱালীখিনি খাবলৈ দিব এতিয়া আনহাতে খুৱাই খাই গ'ল কিন্তু ভিডিঅ' কৰা নহ'ল আৰু এইফালে বৰমা আৰু এজনী পলালে ভিডিঅ' কৰা ভয়ত আৰু আনফালে এয়া আমাৰ খুৰাও আহিছে ওচৰৰে তো তেওঁ কৈ থাকে ভিডিঅ' কৰাৰ কথা সেইবাবে তেওঁকো তুলি ল'লোঁ আৰু যি কেইজন আহিছে তেওঁলোককো অকণ মনে মনে তুলিছোঁ আৰু তো সকলোকে তুলিবলৈতো ভাল নালাগে সেইবাবে আৰু এওঁ এয়া দাদা ওচৰতে বহি আছে চিনি পাইছে সকলোৱে চাগে আৰু এওঁ হৈছে আমাৰ মালিকৰ লগতে থাকে তো তেওঁকো দেখুৱালোঁ আৰু এইফালে যিহেতু কৈছিলোঁ বসন্তী ফুৰিবলৈ গৈছিলে আৰু এয়া সৰু নবৈ মালা পিন্ধাই দিছে দেৰিকৈ হ'লেও আৰু এইপিনে দেখিবলৈ পাইছে ইহঁত দুটাক বৰ্তাকে লৈ গৈছে আকৌ গাড়ীতে অকণমান টাউনৰ ফালৰ পৰা আনোগৈ বুলি আৰু সকলোৱে এয়া চাই আছোঁ ধুনীয়াকৈ আৰু এইফালে অৰ্জুন ভাই আহি উপস্থিত হৈছে সেয়া বতৰটো যদিও সেমেকা তথাপিও গৰম এৰা নাই বহুত গৰম আৰু ঘামি জামি পেলাই একদম অৱস্থা নাই আৰু আলহী অতিথি এনেকৈ আহি আছে এজন দুজনকৈ আৰু আপ্যায়ন কৰি আছে কৰাই কিন্তু মই কৰা নাই মই কৰিব পৰা অৱস্থা নাই পিছে আপোনালোকেতো ধৰিব পাৰিছে নিশ্চয় কিয় তেনেকৈ আঁতৰি আছোঁ তো অকণমান ভিডিঅ'বিলাকে কৰি আছোঁ আপোনালোকক দেখাইছোঁ আৰু আজি পৰিৱেশটো তো আমি ভাবিছোঁ ওচৰবিলাকক মানে ওচৰৰ নৱন্তী ঘৰলৈ যাওঁ বুলিতো যাম কৰি আজৰি পোৱা নাই আনহাতে দেখিলে আপোনালোকে আৰু আমাৰ অকণমানি দুইটাকে লৈ বৰ্তাকে ফুৰাবলৈ নিছে গাড়ীতে বহুৱাই দুইটা ফুৰিবলৈ গৈছে আৰু ভাবিছোঁ আমি ওচৰ কাষৰ দুঘৰৰ পৰা আহোঁগৈ বুলি তো এতিয়া তেওঁলোকৰ ঘৰলৈ লৈ যাম আপোনালোকক চাই থাকিব আনহাতে আমাৰ ঘৰলৈ মাও আহিলে এইফালে আমাৰ নবৌ আমি গোটেইকেইজনী যাওঁ বুলি ভাবিছোঁ এতিয়া নবৌহঁতৰ ঘৰলৈ তেওঁলোকৰ ঘৰত কি খুৱাই আপোনালোকক দেখাই দিম বুলি এইফালে আমি গৈ পোৱাৰ পিছতে দিলে মাৰ প্ৰসাদ আৰু কল এইফালে মায়ে কল খায়ে আছে তো অলপমান খাইছোঁ কিমাননো খাম আৰু দিনটো দিয়কচোন এইফালে আকৌ আমাৰ সৰু নবৌৱে বোলে মাৰ প্ৰসাদ খাব নোৱাৰে দাঁতৰ পৰা আৰু এইফালে দুইটাই মোবাইল চাই আছে আৰু অকণমান জমনি কৰিলোঁ আৰু কেৰি বেগ এটা নানিলোঁ বুলি মাৰ প্ৰসাদ নিবলৈ তো সকলোৱে হাঁহিছে সেই বুলি এইপিনে দেখিবলৈ পাইছে স্পেচিয়েল একদম পূৰা ক্ষীৰ আৰু লগতে মিঠাই আৰু ৰঙা এইফালে লাল চাহ আৰু এইফালে পানী দিছে একদম ধুনীয়াকৈ নবৌৱে
আৰু আমাক খুৱাইছে দেই আৰু আমি আহিলোঁ আপুনিও যাব আমাৰ ঘৰলৈ খোৱা নাই দিছেহে খাব লাগিব নিজে এইজনী আকৌ আমাৰ বৰমাৰ ছোৱালী ভণ্টি তাইও আহিছিলে আৰু তাইক ভিডিঅ' কৰা গম পাই তাই হাঁহিছে আৰু লাজো কৰিছে যিহেতু আমাৰ ঘৰত অকণমান ক্ষীৰৰ যোগাৰ কৰিছিলে সেয়েহে তাই লাজে লাজে খাইছে আৰু ভিডিঅ' কৰা গম পায় আৰু যিহেতু দেখুওৱা নহ'ল সেইবাবে তাইৰ লগতে আমি কিনো খুৱাইছোঁ আৰু তাই সেয়াও দেখাই দিলোঁ আৰু এইফালে ওচৰৰ নবৌৰ ঘৰত গৈ দুইটাই গ'লোঁ আৰু তাতো দিলে দুটা গ্লাছ দিছে চব্জি বুটৰ দালি দুটা গ্লাছ নালাগে আৰু অকণমান দেখাই দিছোঁ আৰু এইফালে অতিথি যিসকল আহিছে তাকো অকণমান দেখাই দিছোঁ এইফালে কণমানিজনী চাওকচোন ইমান মৰম লগা তাইকো ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ আৰু ধুনীয়াকৈ তাই যিহেতু বেছি ডাঙৰ হোৱা নাই আৰু পূৰা ভৰি মাৰি আছে আৰু অকণমান আমনিও পাইছে তো তাইকো তুলি ল'লোঁ ধুনীয়াকৈ ধৰা এইটো ধৰা ধৰা এই ফেন চলি আছে নহয় ভনীয়া ভৰিটো কেনেকৈ নাচাইছে নকৰিবা কোনে এইবাৰ ফুল 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 আকৌ ফুল 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 ভৰি নামটো সোধা কোনে ফুফু কৈছিলা তুমি সৰুতে মাৰিছিলা নাই হ'ব ভগৱানে নিজে এইটো আয়ো জিও দেখাই দিছে কোনে কোনে যাওঁ ফুট দি দিছে আৰু চাওঁতে সন্ধিয়াই হ'ল আৰু দেউতাক আহিলে ছোৱালীৰ দেউতাকে ক'লে যে ব'লা অকণমান ওলাই যাওঁ আৰু ভালো পালোঁ ঘৰতেনো কিমান সোমাই থাকিম তো ভাবিলোঁ তেওঁ লগৰ ঘৰলৈ যাওঁ বুলি আৰু ছোৱালীয়ে বোলে বিয়া খাবলৈ যায় আৰু তাই অকল মুখত বিয়া খুৱাই আৰু নাজানো দেই তাইকো আমি তিনিওটা গ'লোঁ আৰু ধুনীয়াকৈ ওলাই মেলি গ'লোঁ তাৰপিছতে এয়া বহিলোঁ আৰু ধুনীয়াকৈ চাহ তাহ দিলে খাই বৈ আজৰি চাহ তাহ কিহে দিছে সকলোখিনি আপোনালোকক দেখাই দিছোঁ যিহেতু মনতো বহুত এটা ভাল লাগি আছে আৰু এয়া চাহৰ লগত মিঠাই দিছে আৰু তাকে কিমাননো খাম মিঠাই আৰু ছোৱালীয়ে ইটো লৈছে সিটো লৈছে তো খাই বৈ আজৰি আকৌ ৰাখিলে তেওঁলোকে যে ভাত খাই যোৱা আৰু শেষতো এয়া ভাত পানী ধুনীয়াকৈ মাংস চাংস বনাই মেলি আৰু খোৱালে আৰু দেখুওৱা নহ'ল মানুহখিনি তো আজিলৈ বাই বাই ইমানেই আছিল ভিডিঅ'টো।